নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভাল। ভিডিঅ' থাম্বনেইল আৰু টাইটেল পঢ়ি গম পালে আজি ভিডিঅ'টো কি হ'ব। বেহাৰবাৰী আউটপোষ্টৰ ৰেগুলাৰ দৰ্শকসকলে জানে যে বেহাৰবাৰী আউটপোষ্টত আগতে মণিবৌ, সুস্মিতা বা উকিল মেডাম জবাবাই অভিনয় কৰিছিলে, কিন্তু বৰ্তমান সময়ত এই সকলোৱে অভিনয় কৰিবলৈ এৰিলে। কিয় এৰিলে বহুতে নাজানে, তাক আজি এই ভিডিঅ'টোত মই আপোনালোকক ক'বলৈ চেষ্টা কৰিম। সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিব। বেহাৰবাৰী আউটপোষ্ট চাই ভাল পোৱা সকলে ভিডিঅ'টো লাইক এটা আৰু নতুন যদি কোনোবা আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া আহিছোঁ ভিডিঅ'টোৰ মাজলৈ। বহুকেইটা ভিডিঅ'ত মই জনাইছোঁ মণিবৌয়ে কিয় বেহাৰবাৰী আউটপোষ্ট এৰিলে। আকৌ এবাৰ মই আপোনালোকক কৈ দিছোঁ, মণিবৌয়ে থিয়েটাৰত সোমালে, যাৰ পিছৰ পৰা বেহাৰবাৰী আউটপোষ্টত সময় মিলাব নোৱাৰিলে আৰু বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰিবলৈ এৰিলে। কিন্তু বৰ্তমান সময়ত SSRয়ে হওক বা বিউটি বায়ে হওক বেহাৰবাৰী আউটপোষ্টলৈ পুনৰবাৰ ঘূৰি আহিছে। ঠিক তেনেদৰে মণিবৌ আকৌ এবাৰ বেহাৰবাৰী আউটপোষ্টলৈ ঘূৰি আহিব পাৰে। যদি কিবা খবৰ পাওঁ সকলোতকৈ আগত দিবলৈ চেষ্টা কৰিম। এতিয়া আহিছোঁ জবাবায়ে কিয় বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰিবলৈ এৰিলে। তেওঁ বেহাৰবাৰী আউটপোষ্টত আগতে অভিনয় কৰিছিল আৰু তাৰপিছত এতিয়া ভাইমন দা চিনেমাত অভিনয় কৰিছে, কিন্তু পৰৱৰ্তী সময়ত তেওঁ বেহাৰবাৰী আউটপোষ্টলৈ ঘূৰি আহিব পাৰে। আৰু সুস্মিতা বা বিয়া হোৱাৰ পিছৰ পৰা বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰিবলৈ এৰিলে। এই অভিনেতা অভিনেত্ৰীসকল আকৌ এবাৰ বেহাৰবাৰী আউটপোষ্টলৈ ঘূৰি আহিব লাগে নালাগে কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাব। SSR আৰু বিউটি বাৰ দৰে তেওঁলোকো যদি বেহাৰবাৰী আউটপোষ্টলৈ আকৌ এবাৰ ঘূৰি আহে চাবলৈ ভাল হ'ব। আপোনালোকে কমেণ্ট এটা কৰি জনাব। নতুন যদি কোনোবা আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।